হেল্ল' ফ্ৰেণ্ডছ, মই আজি উপস্থিত আছোঁ দৰং জিলাৰ নাৰিকলী মন্দিৰত। মই আপোনালোকক দৰং জিলাৰ নাৰিকলী মন্দিৰটো দেখুৱাবলৈ যত্ন কৰিম। এয়া মৃত্যু মন্দিৰৰ গেট হয়। এইখন ডাঙৰ গেট। এই ডাঙৰ গেটখন কৰোণা মহামাৰীৰ কাৰণে বন্ধ হৈ আছে। গতিকে আমি এইখনৰ কাষেৰে থকা সৰু গেটখনৰ পৰা আমি সোমাই যাবলৈ যত্ন কৰিম। আমি ভিতৰৰ ফালে সোমাই আহি কি দেখুৱাব পাৰোঁ, ভিতৰলৈ যাওঁ পাৰোঁ। আহি ইয়াত থকা ৰাসাৰ গৰু বনাই থোৱা আছে, সেইটো পালোঁ। সেইটোত সেৱা জনাই আমি আগবাঢ়ি গ'লোঁ। যাই আমি মন্দিৰৰ সন্মুখ পালোঁগৈ। আৰু এতিয়া হাত ভৰি চুই আহোঁ। চুই আহি আমি মন্দিৰৰ দ্বিতীয়খন গেটেৰে সোমাই ভিতৰৰ ফালে গ'লোঁ। ভিতৰৰ ফালে আহিলোঁ যদিও ইয়াত আমি সেৱা জনাব পাৰিলোঁ, কিন্তু ইয়াত চাকি ধূপ একো জ্বলাব নোৱাৰিলোঁ, কাৰণ কৰোণা মহামাৰীৰ কাৰণে হেনো ইয়াত বন্ধ কৰি ৰখা হৈছে। আৰু ইয়াত পিছফালে থকা মন্দিৰটো চাকি জ্বলাব গ'লোঁ আমি। আৰু মোৰ লগত মোৰ এজন ফ্ৰেণ্ড আহিছে, কমল। আমি দুয়োটাই মন্দিৰত যাই মন্দিৰত সোমাই মন্দিৰত থকা ঘণ্টিটো বজালোঁ। বজাই এতিয়া আমি ধূপ চাকি দি অলপ পূজা কৰোঁ। আপোনালোকে য'ত আছে তাৰ পৰা এটা সেৱা লওক। আমি ইয়াত সেৱা কৰি ল'লোঁ। আৰু তাৰ পৰা ওলাই আহিলোঁ। আহি এইটো হৈছে বিবাহ ভৱন। এতিয়া বিষ্ণু মন্দিৰৰ ফালে যাম। বিষ্ণু মন্দিৰৰ ফালে বিবাহ ভৱনত মানুহ নাই। মন্দিৰত আগত যেতিয়া ক'ভিড-19 নাছিল তেতিয়া মানুহৰ যথেষ্ট ভিৰ আছিল, কিন্তু এতিয়া যেতিয়াৰ পৰা ক'ভিড-19 হ'ল তেতিয়াৰ পৰা দৰ্শনাৰ্থী ভিৰ খুবেই কম। তথাপিও আমি আপোনালোকক দেখুৱাবৰ কাৰণে ইয়াত আহিলোঁ। এইটো হ'ল বিষ্ণু মন্দিৰ। আৰু বিষ্ণু মন্দিৰৰ ডাঙৰ গেট এখন বন্ধ হৈ আছে। সেইবাবে আমি সৰু গেটখনেৰে সোমাই গ'লোঁ। মূৰ্তি আৰু মই এতিয়া এই মূৰ্তিকেইটা ইফালে আমি এইটো বিষ্ণু মন্দিৰত আহিলোঁ। ইয়াতে বহুত ধুনীয়া ধুনীয়া মূৰ্তি আছে। ইয়াতে কৃষ্ণৰ দশাৱতাৰ আছে, মৎস্যকুৰ্ম, নৰসিংহ,